ছেলে আছে 11জনীয়া ইয়ং ছেলেৰ ভিতৰত যেটো লেজিসলেটিভ লেজিসলেচাৰ পাৰ্টি এই এটা এছেম্বলিৰ কাৰণে এটা পাৰ্টি বনাই পিপিএম লেজিসলেচাৰ পাৰ্টি চিফ হৈ থাকে এছেম্বলি। আজি আমাৰ বিপিএফ দলৰ পৰ্বতজোৰা জিলা হিচাপে বিপিএফ দলৰ আমাৰ কৰ্মীসকলক লৈ পেলাই এটা ৱৰ্কশ্বপ কৰিছোঁ। এই ৱৰ্কশ্বপত আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে উপস্থিত আছে আৰু কথা সেইটোৱে মেইনলি যে আমি বিপিএফ হিচাপে আমাৰ BTC অঞ্চলত আগন্তুক দিনত আমি কি কাম কৰিব এইবিলাক বিষয় লৈ আমি আলোচনা কৰিছোঁ। এক নম্বৰ কথাটো হ'ল আমি বিপিএফ হিচাপে প্ৰমোদ বড়োই যিটো BTC অঞ্চলত উচ্ছেদ অভিযান চলাব বুলি যিটো কথা কৈ আছে সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰিম। ইয়াৰ কাৰণে আমি যদি প্ৰয়োজন হয় আমি ডেমক্ৰেটিকভাৱে আমি আন্দোলন কৰি যাম। আৰু একটাটো হ'ল প্ৰমোদ বড়োই যিটো 16টা ডিপাৰ্টমেণ্ট সাৰেণ্ডাৰ কৰিলে চলাব নোৱাৰে বুলি সাৰেণ্ডাৰ আমি 40টা ডিপাৰ্টমেণ্ট লৈ পেলাই আনিছিলোঁ। প্ৰমোদ বড়োই 16টা ডিপাৰ্টমেণ্ট মই চলাব নোৱাৰে বুলি দিছপুৰত আকৌ পঠাই দিলে। সেইটো আমি বিৰোধিতা কৰিছোঁ, কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। আৰু একটাটো হ'ল কি বুলি কয় কি আছে 16টা ডিপাৰ্টমেণ্ট আৰু এইটো উচ্ছেদ অভিযান আৰু গাঁও কৰ্তনটো আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰিম। সেই তিনিটা বিষয় লৈ আমি বিশেষ কৰি আলোচনা কৰিছোঁ আৰু আমি এই কথাবিলাক এবাৰ আৰু আমি সকলো শ্ৰেণীৰ গাৰ্জেন বা বুদ্ধিজীৱী বা সমাজকৰ্মীসকলৰ লগত এবাৰ আমি আলোচনা কৰিম। সঁচাকৈ আমাৰ গাৰ্জেনসকলে, আমাৰ সমাজকৰ্মীসকলে, আমাৰ বুদ্ধিজীৱীসকলে এই গাঁও কৰ্তনটো ছাপোৰ্ট কৰে নেকি? সঁচাকৈ এই উচ্ছেদ অভিযানটো ছাপোৰ্ট কৰে নেকি? সঁচাকৈ এই 16টা ডিপাৰ্টমেণ্ট যে দিছপুৰত আকৌ লৈ গ'ল প্ৰমোদ বড়োই দি দিলে সেইটো ছাপোৰ্ট কৰে নেকি? প্ৰমোদ বড়োটো আজিৰ দিনত চৰকাৰ চলোৱা মানে সেই আজিৰ দিনত যিটো ষ্টাইল দেখি আছোঁ আমি মানে এপছুৰ প্ৰেছিডেণ্ট হৈয়ে এই BTCটো চলাই আছে। এইটো ইহঁতৰ কথা, কোন যাব কোন আহিব ইহঁতে জানে। আমি সেইখিনি খবৰ মোৰ ওচৰত নাই। কোন কাক লৈ যায়, কাক ৰিজেক্ট কৰে ইহঁতৰ কথা। সেইটো আমাৰ ডিছকাশ্যন এটা নহয়। মুঠতে আমাৰ মেইন কিবাটো হ'ল আজিৰ দিনত আমি গাৰ্জেনসকলৰ লগত বা ষ্টুডেণ্ট সমাজত বা বুদ্ধিজীৱী সমাজত বা গাঁওবুঢ়া সমাজত আমাৰ এই তিনিটা বিষয় লৈ পেলাই আমি আলোচনা কৰিম। গাঁও কৰ্তন একটাটো হ'ল 16টা ডিপাৰ্টমেণ্ট লৈ যোৱা, একটাটো হ'ল উচ্ছেদ অভিযান। সেইটো আমাৰ BTC বাসী ৰাইজে কোনে ছাপোৰ্ট কৰে কোনে ছাপোৰ্ট নকৰে সেইটো লৈ আমি আলোচনা কৰি আছোঁ। বিজেপিৰ লগত ফৰ্মেলি আজিলৈকেও আলোচনা হোৱা নাই। জাষ্ট আমি CM ছাৰৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ, সেইটো সঁচা। CM ছাৰৰ লগত আমি আলোচনা কৰিছোঁ, কিন্তু বিজেপি দল হিচাপে BPF আৰু বিজেপি কোনো আলোচনা হোৱা নাই। কথা সেইটোৱে। এইটোতো বছৰে কৈ আছে মই যদি দুৰ্নীতি কৰিছে গভৰ্ণৰ ডাঙৰীয়াই 9 মাহ শাসন কৰি গ'ল, ইয়াতে কিয় ওলাব পৰা নাই? আজি প্ৰমোদ বড়োই 11 মাহ হৈ গ'ল মোক কৈ আছে কিন্তু আজিলৈকে ক'ত দুৰ্নীতি কৰিছে সেইটো ওলাব পৰা নাই। ওলাই পেলাই মোক ধৰিলেই হ'ল। এইটো এক নম্বৰ কথাটো হ'ল আমি BPF হিচাপে প্ৰমোদ বড়োই যিটো BTC অঞ্চলত উচ্ছেদ অভিযান চলাব বুলি যিটো কথা কৈ আছে সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰিম। ইয়াৰ কাৰণে আমি যদি প্ৰয়োজন হয় আমি ডেমক্ৰেটিকভাৱে আমি আন্দোলন কৰি যাম। আৰু একটাটো হ'ল প্ৰমোদ বড়োই যিটো 16টা ডিপাৰ্টমেণ্ট সাৰেণ্ডাৰ কৰিলে চলাব নোৱাৰে বুলি আমি 40টা ডিপাৰ্টমেণ্ট লৈ পেলাই আনিছিলোঁ। প্ৰমোদ বড়োই 16টা ডিপাৰ্টমেণ্ট মই চলাব নোৱাৰে বুলি দিছপুৰত আকৌ পঠাই দিলে। সেইটো আমি প্ৰমোদ বড়োটো আজিৰ দিনত চৰকাৰ চলোৱা মানে সেই আজিৰ দিনত যিটো ষ্টাইল দেখি আছোঁ আমি মানে এপছুৰ প্ৰেছিডেণ্ট হৈয়ে এই BTCটো চলাই আছে। দুৰ্নীতি কৰিছে গভৰ্ণৰ ডাঙৰীয়াই 9 মাহ শাসন কৰি গ'ল, ইয়াতে কিয় ওলাব পৰা নাই? আজি প্ৰমোদ বড়োই 11 মাহ হৈ গ'ল
মোক কৈ আছে কিন্তু আজিলৈকে ক'ত দুৰ্নীতি কৰিছে সেইটো ওলাব পৰা নাই ওলাই পেলাই মোক ধৰিলেই হ'ল